কংগ্ৰেছ ত্যাগ কৰিবলৈ অহাটো মানে কাৰণটো হ'ল মানে আগতে যিখিনি কৰি আহিছোঁ আমি কংগ্ৰেছ দল কাৰণে কিন্তু এতিয়া মানে কাকো আমাৰ এতিয়া ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টক মানে ভাল নাপায় সেইটো কাৰণে মই কংগ্ৰেছ পাৰ্টিক কৰিছোঁ। এতিয়া সৰুপথাৰ সমষ্টিৰ গোটেই মণ্ডলখিনি আহিছে আপোনালোকৰ? মণ্ডল আছে আৰু PCC আছে আৰু PMCC আছে, গ্ৰাছৰুট যিমানটো আছে আহিছোঁ। আপোনাৰ নেতৃত্বতে আহিছে আপোনালোক? এতিয়া আপোনালোকে কোনোবা দলত জইন কৰিব নেকি? আজি আমি দলত জইন কৰিম মানে আমাৰ ডক্টৰ তুলসীৰাম গোহাঁই ছাৰ যিটো চলাই নিয়াৰ পাৰ্টি তাকে মানে জইন কৰিবলৈ বিজেপি জইন কৰিব আজিয়ে জইন কৰিব। আজিটো মানে খালি ৰিজিগনেশ্যন লেটাৰ দিবলৈ আহিছোঁ। আজি অহাটো 105জন আছে আৰু এতিয়া খেতি ছিজন কাৰণে গোটেই মানুহটো আনিব পৰা নাই, তথাপি আমি আনিবলৈ চেষ্টা কৰি আছোঁ, অৰ্গেনাইজ কৰা আছে কিন্তু আহিব। কংগ্ৰেছৰ মানুহটো এতিয়া বৰ্তমান ইমানটো নাহে, ভিতৰে আমাৰ চব বিজেপিত যোগদান কৰিবলৈ আলোচনা কৰা আছে। মানে সৰুপথাৰ এতিয়া কংগ্ৰেছ নাই আৰু নেকি? কংগ্ৰেছটো বৰ্তমান আছে কিন্তু কম। এতিয়া যোনটো ইলেকশ্যন হ'ব গৈ আছে MLA ইলেকশ্যন কি কংগ্ৰেছৰ কি অৱস্থা?